মুৰ্গী চুৰিক কেন্দ্ৰ কৰি এজন শিক্ষকৰ নিকৃষ্ট কাণ্ড। সামান্য এটা মুৰ্গী চৰাইৰ বাবেই এটি দৰিদ্ৰ পৰিয়ালৰ 4জনক আক্ৰমণ। মুৰ্গী চুৰি ঘৰত বান্ধি ৰখাই কাল হ'ল খাইৰ শেখৰ। দৰঙৰ পানবাৰী আৰক্ষী চকীৰ অন্তৰ্গত পশ্চিম পদুঘাট গাঁৱত সংঘটিত হৈছে এক আচৰিত ঘটনা। এটা মুৰ্গী চৰাইক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত তীব্ৰ সংঘাত। আক্ৰমণ প্ৰত্যাক্ৰমৰ ফলত আহত হৈছে 4জনকৈ ব্যক্তি। জানিব পৰা মতে পশ্চিম পদুঘাট গাঁৱৰ খাইজুৰ ৰহমানৰ ঘৰত এটা মুৰ্গী চৰাই সোমায়। ঘৰৰ বয়বস্তু নষ্ট কৰাৰ বাবে মুৰ্গী চৰাইটো বান্ধি ৰাখে খাইজুৰ ৰহমানে। সেই মুৰ্গী চৰাইটো শিক্ষক চাইব আলীৰ বুলি বিভিন্ন ধৰণৰ গালি গালাজ কৰে শিক্ষক চাইব আলীয়ে। ঘটনা সেইখিনিতেই শান্ত নাথাকি দৰিদ্ৰ পৰিয়ালৰ ওপৰত জঁপিয়াই পৰে শিক্ষক চাইব আলীৰ লগতে তেওঁৰ পুত্ৰই। আক্ৰমণত মহিলাসহ 4জনকৈ ব্যক্তি গুৰুতৰভাৱে আহত হয়। লগে লগে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা স্থানীয় ৰাইজে। ঘটনা সন্দৰ্ভত খাইজুৰৰ পৰিয়ালে পানবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। উল্লেখ্য যে সামান্য এটা মুৰ্গী চৰাইৰ বাবে শিক্ষকজনে দৰিদ্ৰ পৰিয়ালটোৰ ওপৰত জঁপিয়াই পৰা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত। মুৰ্গীটো তাই ধৰি থৈছে, মুৰ্গী ধৰি বান্ধি থৈছে। দুজন মানুহ বাহিৰৰ মানুহ দুটা মানুহ আহি কিনি তাক সুধিলে, ক'লে মুৰ্গীটো এৰি দিয়ক, যাৰ ঘৰত যায় তাৰ মুৰ্গী, এইটো কোৱা হৈছে। তাৰপিছত এইটো আমাৰ ভাবি গেছে, তাৰপিছত কৈছে মুৰ্গী এৰি দিয়ক, এৰি দিয়াৰ পাছত যাৰ ঘৰত যাব তাৰ মুৰ্গীটো তাৰ। কোৱাৰ পিছত তাই ল'ৰা আছিল দুটা, ল'ৰা চুইচ মাৰিব আহিছে ফিৰাই কিন্তু তাই ল'ৰা আর টাইপ মাস্টার টাইপ ইটার লেও কি মাত্র মারিলে 3-4টা মানুষ মারিলে। এটা বাইরের মানুষ আছে, রাস্তা খারে আছে, তারও মারিলে। কেইজন মানুহ অপৰস্ত কৰিলে এতিয়া? 4টা মানুষ করে দিলে। আপোনালোকে থানাত এজাহাৰ দিছে? আমার মারিছে, এজার দি দিল। কি বিচাৰিছে আপোনালোকে এতিয়া? মানে এইটো ন্যায় লাগে, মানে এনেকে আজি মারিলে কালি বেলেগো মারিব, আমার সদায় ঘৰত আহি মারিবৰ কাৰণে কোদাল ঢাও লৈ আহে। দেখাত আৰু মোৰ শাশুড়ি আৰু শাশুড়ৰ মুৰ্গী এটা টাইপৰ ঘৰত গৈছে। সিহঁতে কি কৰিছে, মুৰ্গীটো বান্ধি থৈছে। পিছত সি আমাৰ শাশুৰ বুলি কৈছে যে আমি যদি সিহঁতৰ ঘৰত যাওঁ, আগৰ পৰা মাটি লৈ কেচকাল লাগি আছে সিহঁতৰ তাত। মই যাওঁ তেন্তে মোৰ লগত কাজিয়া কৰিব, সেইকাৰণে দুজন মানুহ লৈ আহিছে। লৈ অহাৰ পিছত ৰাস্তাত থিয় হৈ কৈ আছে যে মোৰ মুৰ্গীটো সিহঁতে কিয় বান্ধি থৈছে। এইটো কোৱাতে সিহঁতৰ ল'ৰা আছিল এটা, সিয়ে কৈ আছে যে সিহঁতৰ চৰাই মুৰ্গী কেনেকৈ হব, আমাৰ বাৰীত আহিছে, এইটো আমাৰেই হব, মই নিদিওঁ সিহঁতক। তেন্তে মই কৈছো যে আমাৰ চৰাই তোমাৰ ঘৰত গৈছে, তুমি তোমাৰ বুলি কৈ আছে, তেন্তে এৰি দিয়ক, চৰাইটো যাৰ ঘৰত আহিব হেৰি হব, মুৰ্গীটো এৰি দিয়ক। সিহঁতে এৰি দিয়া নাই। পিছত মই কৈছো যে এৰি দিয়া নাই, তেনেহলে আপোনাৰ চাই লওক কাৰ মুৰ্গী, এইটো দুষ্টটো কাৰ। এইটো কোৱাৰ পিছত সিহঁতে কি কৰিলে, মাৰামাৰি লগাই দিলে। মোৰ স্বামীক মাৰিলে, মাথা ফাটাই দিলে, আৰু মোৰ শাশুড়ক ঘুষি টুচি দিলে আর কি। আৰু আমার দেওর এটাক মাথা ফাটাই দিছে, আমার শাশুড়িক মাথা ফাটাই দিছে। পিছত যি মানুহ আমি লৈ আহিছিলো কথাটো শুনিবৰ কাৰণে, সিহঁতৰ মাথা ফাটাই দিছে। 4জন মানুহক মাথা ফাটাই দিছে। পিছত মাথা ফাটালে টাইপ মাস্টাৰ আৰু টাইপৰ ল'ৰা দুটা আৰু সিহঁতৰ স্ত্ৰী আৰু ছোৱালী মাৰপিট কৰিলে। পাছত আমিৰ আহিলে, তাৰপিছত আইজল আহিলে। অহাৰ পিছত মই কাজিয়া যে কৰি আছে সিহঁতে, মই চৰাই দিবা গৈছো, সি কি কৰিলে, মোক টাইপ মাস্টাৰ মোক মাৰিলে। পিছত টাইপৰ বৌ আৰু টাইপৰ ছোৱালী 3-4জন মোক ধৰিলে। টাইপ আৰু পিছত এনেকুৱা গুচাই থাকিলে মই দেখিছো। টাইপ মাস্টাৰ নিজে মোক মাৰিছে। দিছো এতিয়া এজাহাৰ। আপোনালোকে কি বিচাৰে এতিয়া? মই বিচাৰো সিহঁতক ন্যায় বিচাৰ লাগে। মই দুখীয়া মানুহ, মোৰ ল'ৰা ছোৱালী আছে, মোৰ স্বামীক আৰু দেৱৰক 4জন মানুহক যে মাথা ফাটাই দিছে, সিহঁতৰ উচিত বিচাৰ লাগে আমাৰ। মই দুখীয়া মানুহ, বাচ্চা আছে, সিহঁতে কাম চাম নকৰিলে মই ভাত খাব নোৱাৰো। কেনেকৈ মই ভাত খাম এতিয়া?